जामादों बैरबखुंड बियाबनि सिङाव थानाय बरला बिसिडिसिआव सानफा एफा मा जाहोनाव भाइरेल जाबाय थादों मासिगिरि आलमा बसुमतारीनि जाख्लनाय खौराङा समाजारि बिजोङाव गोसारनाय मोनफ्रोमबो भिडिअ क्लिप फुटेजआ थारैनो सैथोमार नामा ना सोरनिबा मायाजोंनि फानावसो बोलि जानांबाय मासिगिरि आलमा बसुमतारीया मोनसे गेदेर सोंलु थांनाय 2021 आरो 22 मायथाइयाव आलेक्सियस टिग्गा मुंनि बेनिफिसारिनि एकाउन्टआव PMAY न' लुफुंनांगौनि थाखाय सरकारनि नेमखान्थि बायदियै रां सोनाय जादोंमोन नाथाय बेनिफिसारिया रांखौ दिहुनाबालानो गावनि एकाउन्टआव दोनना बिसिडिसिनि मासिगिरि आरो माखासे हान्जानि दैदेनगिरिफोरखौ जाख्ल'दों होनना खौरां बिजोङाव फोसावनाय बाथ्रानि सायाव रोखायै मिन्थिनो थांनाय समावनो सोरबा भिडिअ क्लिप खालामखोमाना समाजारि बिजोङाव गोसारहोनाय बाथ्राया थारैनो लाजिथाव जादों होनना बुंनायजों लोगोसे दिनै बेनि सायाव थार बाथ्राया मा जामारदों बेखौ खौरां मेलनि गेजेरजों आबुङै मिन्थिना लानि ক'বলৈ গ'লে 2 দিন আগত প্ৰতিদিন টাইমছত এটা নিউজ ভাইৰেল হৈছিল আমি দেখিছোঁ যে বৰলা ভিচিডিচিৰ এইটো ছাগলীঝাৰৰ নামৰ ব্যক্তিগত যি বেনিফিচিয়াৰী টকা আলমা বা কোনোবা আমাৰ পাৰ্টি ৱাৰ্কাৰবিলাকে খাইছে এইটো কথা যেতিয়া আমি নিউজৰ যোগেদি আমি জানিব পাৰিছোঁ তো এই যে পাৰ্টিৰ এটা দায়িত্ব থকাৰ কাৰণে চৰকাৰৰ যিবিলাক কাম কাজ হয় তাত আমি হেল্প কৰোঁ আমি সহায় সহযোগ আগবঢ়াব লাগিব আৰু আমি সেইকাৰণে এই ক্লিপ দেখাৰ পাছত আমি গৈছোঁ তাত ফিজিকেলি আমি সাৰ্ভে কৰিছোঁ তাত আমি পাইছোঁ যে মই এই যি টিগ্গা আছিল তেখেতক আমি বাৰে বাৰে সুধিছিলোঁ যে পইচাটো আপোনালোকৰ ওলাই লৈছে নেকি চেয়াৰমেনক দিছে নেকি আপুনি তো তেখেতে অনকনাকৈ কৈছে যে পইচাটো আমাৰ খাতাতে আছে মায়ে ফিংগাৰটো দিছিল কিন্তু পইচা এতিয়ালৈকে আমি ওলোৱা নাই তো যেতিয়া আমাৰ এজন সহায়কাৰী পাৰ্টিৰ তৰফৰ পৰা একদম ভিতৰত হয় তাত মানে গাড়ীও নাযায় মানে মেটেৰিয়েলছ ল'বৰ কাৰণে দিগদাৰ হয় তাত যে আমাৰ পাৰ্টিৰ এজন ৱাৰ্কাৰে সহায় সহযোগ কৰি আছিল ফাৰ্ষ্ট ইনষ্টলমেণ্টটো বনাই দিছে সফললৈকে তো ছেকেণ্ড ইনষ্টলমেণ্টটো যিটো ছেকেণ্ড কিস্তিটো 12 মাহলৈকে স্থগিত হৈছে বনাব পৰা নাই তো নিশ্চয় এটা কথা ওলাব যে 12 মাহলৈকে এই ঘৰটো কিয় উঠা নাই ছেকেণ্ড কিস্তিৰ কামটো কিয় হোৱা নাই এইটো নিশ্চয় উঠাব আৰু উঠাব লাগেও যে এতিয়া মিডিয়া কৰ্মীসকলে এইবিলাক দাঙি ধৰিব লাগে তেতিয়া মানে সজাগ হয় পাৰ্টিৰ মানুহবিলাকো বা পলিটিকেলছ মানুহবিলাকো সজাগ হয় এইটো কথা ভাল কথা হয় কিন্তু এই যে তথ্যবিহীন যে তাত এইটোৱে আৰোপ লগোৱা হৈছে যে সেই পইচাটো চেয়াৰমেন বাইদেৱে খাইছে বা পাৰ্টিৰ কোনোবা ব্যক্তিসকলে খাইছে বুলি তো আমি তাত ফিজিকেলি ভেৰিফিকেশ্যন কৰিব গৈছোঁ তাত কৈছোঁ যে নাই মায়ে ফিংগাৰটো দিছে কিন্তু পইচা ওলোৱা নাই পইচা CSBতে আছে ঘৰৰ মানুহবিলাকে কৈছে আৰু মাজনীয়েও কৈছে তো তাত মই কৈছোঁ ময়ো আছিলোঁ তাৰ সেইটো ভিডিঅ' ক্লিপত ময়ো আছিলোঁ এই যে পাৰ্টিৰ তৰফৰ পৰা আমি হেঁচাও দিম তো মই তাত কৈছোঁ যদি আপোনাৰ খাতাতে পইচাটো আছে আপুনি প্ৰেছ মিট কিয় এনেকৈ দিব লাগিছিল যে পইচা লৈ ওলাইছে পইচা খাইছে বুলি কিয় দিব লাগিছিল আপুনি মিডিয়াক কৈ দিয়ক আপুনি মই চেয়াৰমেনে পইচা লোৱা নাই আমাৰ বা কোনোবা পাৰ্টি ৱাৰ্কাৰে পইচা লোৱা নাই আমাৰ খাতাতে পইচা আছে এইটো আপুনি মিডিয়াক কৈ দিয়ক বুলি আমি তাত সকলোৰ মাজতে কৈছোঁ যদি আমি ভুলবশত যদি আমি কৰাপশ্যন কৰা এইটো লুকুৱা যদি কৰিলোঁ হয় আমি একচেটিয়াকৈ বা লুকাই কিনি বেনিফিচিয়াৰীক আমি শিকালোঁ হয় কিন্তু আমি পাব্লিকৰ মাজতে কৈছোঁ যদি আপোনাৰ একাউণ্টতে পইচা আছে তো আপুনি মিডিয়া কৰ্মী আহিছে ইহঁতক কৈ দিয়ক আপুনি প্ৰেছ মিট দি দিয়ক যে পইচা আমাৰ খাতাতে আছে বাছ এইটোৱে কথা কোৱা হৈছিল তাত এইটো ভিডিঅ' ক্লিপিং ওলাইছে আৰু এটা কথা কম মই এই যে পাৰ্টিৰ তৰফৰ পৰা আমি কোনোবাই কাম কৰিছে কোনোবা কাম কৰা নাই আমি চাই আছোঁ ক'ৰবাত কমিউনিকেশ্যনৰ ক্ষেত্ৰত মেটেৰিয়েলছ ল'বৰ কাৰণে অলপ পলম হয় এইটো কথা নিশ্চয় আজি ভৈৰৱকুণ্ড সমষ্টিত লগভগ 15,000 লগভগ 12-13,000 ঘৰ আছে PMAY ঘৰ আৱাস প্লাছ হিচাপে আছে মিস্ত্ৰী ইমান মিস্ত্ৰীৰো নাটনি হয় তো কাম কৰাত পলম হয় এইটো কথা কিন্তু বেনিফিচিয়াৰী ঘৰটো সম্পূৰ্ণ হ'ব লাগে বুলি আমি এতিয়ালৈকে আমাৰ চেয়াৰমেনহঁতক কাৰণে আমি পুলিচো পঠাইছোঁ ভিডিঅ' লৈ কিনে আমি এৰেষ্টও কৰাইছোঁ আমি যিবিলাক আমাৰ
সহায় কৰি আছিল বেনিফিচিয়াৰীক সিহঁতক এৰেষ্ট কৰাইছোঁ ঘৰটো কিয় পলম হৈছে বুলি। যদি আমি পাৰ্টি এটা প্ৰমোদ বড়োৰ যি চৰকাৰ আছে এটা মানে নন কৰাপশ্যন এটা ভাল পৰিৱৰ্তনগামী চৰকাৰ ইয়াত আহিছে। ইয়াত প্ৰত্যেক তৃণমূল পৰ্যায়ৰ পৰা যিবিলাক ৱাৰ্কাৰ আছে সকলোৱে মানে আমি সঠিকভাৱে কাম কৰিব বিচাৰোঁ। আৰু সেইকাৰণে মই ভিডিঅ' ক্লিপত আহিছোঁ, এইটো মই স্পষ্টীকৰণ দিব বিচাৰোঁ যে মানে ইয়াত জোৰ জবস্তিকৈ মিডিয়াক মানে জোৰ জবস্তিকৈ বেনিফিচিয়াৰীক ক'ব দিয়া হৈছে যে আমি মানে আমাৰ পইচাটো আছে, কিন্তু এইটো জোৰ জবস্তি নহয়। যদি জোৰ জবস্তি কৰিলে আমি এক্সিয়েটিভকৈ বা ঘৰৰ ভিতৰত লুকাই কিনে তেখেতক আমি কথা শিকালো হয়। আমি পাব্লিকৰ মাজতে কৈছোঁ যে যদি আপোনাৰ খাতাত পইচা আছে তো আপুনি মিডিয়াক কৈ দিয়ক, ইয়াত মিডিয়া আছে আপুনি কৈ দিয়ক, এইটো কথাই কোৱা হৈছিল। নিদিয়ে যে ঘৰ ক'ত ক'ত হৈ আছে ক'তো হোৱা নাই। এই যে আমি ভৈৰৱকুণ্ড ব্লক হিচাপে আমি 70,000 ভোটাৰছক আমি ৰিপ্ৰেজেণ্ট কৰোঁ। আমি সকলো ফালে আমি ইয়াৰ পৰা নাও হেৰুৱা মাজবাটৰ পৰা আমি ঘাগৰালৈকে আমি চাব লাগিব। তো আমাক এই যে আমিও মানুহ হয়, আমিও নতুন পলিটিক্সত আহিছোঁ, কি বিভিন্ন কথাবিলাক আমাক জনাত মানে ইও হ'ব পাৰে। কিন্তু আমাৰ কথা এইটোও হয় যে কমিউনিকেশ্যন বা মেটেৰিয়েলছ ল'বৰ কাৰণে পলম হয়। কিন্তু এই টিগ্গা ডাঙৰ যে টিগ্গা বেনিফিচিয়াৰী যি এইটো মেনশ্যন হৈছে মিডিয়াত বাৰ বাৰ এইটো কথা মানে ভাইৰেল হৈ আছে, এইটো ক্ষেত্ৰত অলপ বেনিফিচিয়াৰীৰ ইয়াত দুখ আছে। কিয়নো বেনিফিচিয়াৰীয়ে যিটো ফাৰ্ষ্ট ইনষ্টলমেণ্ট যেতিয়া আমাৰ সহায়কাৰীজনে কৰি তেখেতক সমজাই দিছিল ঘৰ আপোনাৰ বিভিন্ন অভিযোগৰ ক্ষেত্ৰৰ কাৰণে আপুনি পানী নিদিয়ে, আপুনি মিস্ত্ৰীহঁতক পানী নিদিয়ে, আপুনি ঘৰৰ ৱালত পানী নিদিয়ে, তো আপোনাৰ বিভিন্ন কমপ্লেইন আহি থাকে। মই এইটো ইয়াৰ পৰা যে আপুনি ছেকেণ্ড ইনষ্টলমেণ্টৰ পৰা আপুনি ঘৰটো কৰক বুলি তেখেতক সমজাই দিয়াৰ স্বত্বেও তেখেতে 12 মাহলৈকে পইচা ওলোৱা নাই আৰু ঘৰটো বনোৱা নাই। বা কাৰোবাক ক'ব লাগিছিল আপোনালোকে বা ঘৰৰ ওচৰে পাঁজৰে ক'ব লাগিছিল, যেতিয়া মিডিয়াক ইমান কথা ক'ব জানে তো নিজৰ একাউণ্টৰ পৰা পইচা ওলাই মিস্ত্ৰী লগাই কৰিব পাৰিব, এইটো কথা হয়। ময়ো ক'ম এতিয়ালৈকে, কিয়নো যি 1,30,000 ঘৰ তাৰে পৰা মানে কৰাপশ্যন হ'ব এইটো কথা মিছা কথা হয়। কিয়নো 1,30,000 2018, 2017, 18, 21, 22 যি 1,30,000 কেনেকৈ মানে জোৰ জবস্তিকৈ ঘৰখন বনাই দিয়া হয়। তাৰে ভিতৰত মানে বেনিফিচিয়াৰী কেতিয়াবা খৰচ কৰে, কেতিয়াবা বেমাৰ হয় বেনিফিচিয়াৰী, কেতিয়াবা তাতো আমাৰ পাৰ্টিয়ে অলপ চলপ মানে কৰবাৰ পৰা কিবা কৰি কিনে ঘৰটো সম্পূৰ্ণ কৰে। কিন্তু এইটো সম্পূৰ্ণভাৱে মিছা হয়, কোনো কৰাপশ্যন হোৱা নাই, কোনো মানুহে বা কোনো চেয়াৰমেন কোনো পাৰ্টিৰ ৱাৰ্কাৰবিলাকে ইয়াত পইচা খোৱা নাই, এইটো অভিযোগটো মিছা বুলি মই দিয়া ব্লকৰ পৰা আমাক নিৰ্দিষ্ট সময় দিয়ে। তথাপিও মানে বিভিন্ন কাৰণবশত মই আপোনাক আগতীয়াকৈ জনাইছোঁ, মানে বিভিন্ন একদম এনেকুৱা জেগাত ঘৰ আছে, ফুলবাৰীৰ এনেকুৱা জেগাত ঘৰ আছে, তাত মেটেৰিয়েল ল'বৰ কাৰণে মানে কঢ়িয়াই ল'ব লাগে বা আপুনি বাইকত মানে বাৰু হলাই ল'ব লাগে, এনেকুৱা ট্ৰেক্টৰত ল'ব লাগে, এনেকুৱা বিভিন্ন অসুবিধা আছে। কিন্তু ঘৰখন কমপ্লিট হ'ব। আৰু আমি এতিয়া একদম আমি পাৰ্টিৰ পৰাও আৰু এই যে TLCC চেয়াৰমেন তেখেতৰ যি TLCC মেম্বাৰবিলাক প্ৰত্যেক DCDC আছে, আমি সকলোৱে একেলগ হৈ কিনে আমি ঘৰখন অতি সোনকালে সম্পূৰ্ণ কৰিব বিচাৰিছোঁ। আৰু এটা হৈছেনে, আৰু এটা মই ক'ব বিচাৰোঁ, ইয়াত যিবিলাক এইবিলাক তথ্যবিলাক মানে ভাইৰেল কৰি আছে, এইবিলাক হৈ আছে, তাত মই সঠিককৈ ক'ব বিচাৰোঁ যে মিডিয়া কৰ্মীসকলক যে গোবিন্দ বসুমতাৰীৰ ঘনিষ্ঠ আলমা বসুমতাৰী বুলি বাৰ বাৰ জোৰ দি কোৱা হৈছে। এইটো কথাটো একদম বেয়া। কিয়নো গোবিন্দ বসুমতাৰী এই যে আমাৰ MCLA হয়, এই যে ডেপুটি চিফ ইণ্টাৰভিউটিয়াৰ তেখেতে কৰে, ইয়াত সকলো আমাৰ ভৈৰৱকুণ্ড সমষ্টিত 12টা চেয়াৰমেন আছে, 12টা চেয়াৰমেনে তেখেতৰ ঘনিষ্ঠ। তেখেতৰ আমি সকলো যিমান পাৰ্টি ৱাৰ্কাৰ আছোঁ তেখেতৰ ঘনিষ্ঠ আমি। কিয়নো তেখেতক আমি এটা অভিভাৱক নিচিনা আমি গণ্য কৰোঁ। কিয়নো তেখেতে এজন বিপ্লৱী নেতা হিচাপে ইয়াত সোমাইছে, সামাজিক হিচাপে তেখেতে ইয়াৰ পলিটিকেল অহাৰ আগতো তেখেতে আমাৰ লগত জড়িত আছিল। তো আমি তেখেতক অভিভাৱক হিচাপে গণ্য কৰোঁ। আৰু তেখেতে সময় সুযোগ অনুসাৰে সকলো পাৰ্টি ৱাৰ্কাৰক তেখেতে মৰম কৰে, বেমাৰ আজাৰত তেখেতে মৰম কৰে, মাতে, ঘৰত চাহ খুৱায়। তো এইটো কথা যাতে জোৰ দি ক'ব নালাগে, এইটো কি তথ্যত মানে গোবিন্দ বসুমতাৰী ঘনিষ্ঠ আলমা বসুমতাৰী বুলি বাৰ বাৰ জোৰ দি কোৱা হয়, এইটো যাতে আকৌ দুনাই এইটো কথা নোলায়, তাৰ কাৰণে মই আপোনালোকক এইটো জনাব বিচাৰিছোঁ। কথা হৈছে কি ৰিপৰ্টাৰজনে বাৰ বাৰ ফুটেজত গোবিন্দ বসুমতাৰীৰ কানাটো কোনো ধৰণৰ যুক্তিযোগ্য সমৰ্থনযোগ্য হ'ব নোৱাৰে। যদি কিবা আলমা বসুমতাৰীয়ে দুৰ্নীতি কৰিছে, যদি তেওঁৰ ওপৰত এভিডেঞ্চ আছে, তেতিয়াহ'লে তেওঁ বিভাগীয় তদন্ত দাবী কৰিব পাৰে। কিন্তু গোবিন্দ বসুমতাৰীৰ ঘনিষ্ঠ এইটো কি কথা?
কি কাৰণত গোবিন্দ বসুমতাৰীৰ ফটো বাৰ ফুটেজত টানি পেলাই সেই ৰিপৰ্টাৰজনে কি বুজাব খুজিছে? ইয়াৰ না গোবিন্দ বসুমতাৰীৰ এগেইনষ্টত কিবা ষড়যন্ত্ৰ চলিছে, তাতো আমি এটা সন্দেহ কৰিছোঁ।